तामुलपुर जिल्ला खुंथायनि बानजायनायाव तामुलपुर जिल्लानि रङालि बिहु खुंग्रा आफादफोरनो आसाम सोरखारनि फारसेनिफ्राय होनाय राङारि मददखौ दिनै गथायो। दिनै तामुलपुर जिल्लानि मोनगु रंजालि बैसागु खुंथाय कमिटिनो आसाम सोरखारनि फारसेनिफ्राय 1,50,000 राङारि मददखौ गथायनाय जायो। तामुलपुर जिल्ला खुंथायनि मावख'आव खुंनाय राङारि मदद होनाय हाबाफारिखौ सामलायदोंमोन तामुलपुर जिल्लानि एडिसि डक्टर बेदांग तालुकदारा। बे हाबाफारियाव नुजाथियो तामुलपुर जिल्लानि डिसि सीमान्त कुमार दास, तामुलपुरनि एमएलए जलेन दैमारी, एमसिएलए हेमन्त कुमार राभाजों लोगोसे माखासे मानगोनां सुबुंफोरा। बे हाबाफारिजों लोब्बा लाखिनानै बिहु मोसानाय आरो बिहु मेथाइजों गोमखाङो तामुलपुर डिसिनि मावख'नि लांगोनाया। আমাৰ বহু বিহু কমিটি বিভিন্ন জাতি জনগোষ্ঠীৰ যে বিহু কমিটি আছিলে এই কমিটিবিলাকৰ কিছু সমস্যাৰ কাৰণে আমি দিব পৰা নাই, কিন্তু যিবিলাক ৰৈ গ'ল গতিকে চবকে নেক্সট বছৰত বিহু কমিটিক আমাৰ যিবিলাক ক্ৰাইটেৰিয়াত পৰে সব জাতি জনগোষ্ঠীৰ বিহু দলটোৱে কমিটিয়ে এই আৰ্থিক অনুদান পাব। কোনো বিহু কমিটিবিলাকে যাতে টেনশ্যন নলয় ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। গতিকে চবে সমানভাৱে যিবিলাক ক্ৰাইটেৰিয়া হিচাপে পাব লগা আছে চব পাব। আমি অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী যিসমূহ বিহু কমিটি বহাগৰ প্ৰথম 7টা দিনত বিহু উদযাপন কৰে তেওঁলোকক আৰ্থিক অনুদান বিতৰণৰ আমি আজি ব্যৱস্থা কৰিছিলোঁ। আমাৰ টোটেল 9খন বিহু কমিটিয়ে আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক আমি 1.5 লাখ টকাকৈ অনুদান দিছোঁ। অকল হতাশ হ'বলগীয়া কোনো কথা নাই, যিহেতু খুব ততাতৈয়া হৈছে। আমি সেইটোৱে ভাবিছোঁ, এনেকুৱা দুই এটা সৰু ভুল ত্ৰুটি ৰৈ যোৱাটো অস্বাভাৱিক নহয়। আমি জানো তামোলপুৰ জিলাতো দুই এখন তেনেকুৱা পুৰণা বিহু বঞ্চিত হ'লে এইবাৰ আমি তেখেতসকলৰ দুখৰ সমভাগী হৈছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত অহা বছৰৰ পৰা তেখেতসকল অন্তৰ্ভুক্ত হ'ব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি আমাৰ ৰঙালী বিহু সন্মিলনখনক আমাক যে আৰ্থিক সহায় সহযোগ কৰিলে এই ক্ষেত্ৰত আমি যথেষ্ট সুখী হৈছোঁ আৰু তেখেতে ভৱিষ্যতেও আমাক ইয়াতকৈ বেছি অনুদান দিব বুলিও আমি আশা ৰাখিছোঁ। আৰু আমাৰ বিহু সন্মিলনখন আমি আগত যি ধৰণে চলাইছিলোঁ সেই তাতকৈ আমি জাকজমকতাৰে আমি অনুষ্ঠিত কৰিম এই আশা ৰাখি আজি আমাৰ অসম চৰকাৰক বিশেষকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।